খবৰ ভালনে সকলোৱে মই কৰবিয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো কৰবি কিচেন অন্যদি ভিডিঅ'লৈ আশা কৰো ভিডিঅ'টো চাই ভাল পাব আজি ভিডিঅ'টোত মাছৰ কাৰি অতি সহজে কিদৰে ৰান্ধিব পাৰি তাকে শেয়াৰ কৰিম আপোনালোকৰ আগত বলকছো তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো মাছৰ জোল বনাবৰ কাৰণে জিকা দুটা আলু দুটা কেঁচা জলকীয়া তিনিটা আৰু এপিনে পিঁয়াজ আৰু বিলাহী এটা কেঁচা জলকীয়া তেলতে ফ্ৰাই কৰি গ্ৰাইণ্ডাৰত দি ল'ম আৰু এয়া মাছ আহকচোন এতিয়া বিলাহী আৰু পিঁয়াজ জলকীয়া তেলতে দি লওঁ মই কেৰাহীত আগতে তেল গৰম কৰি ৰাখিছিলোঁ এইখিনি ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰি গ্ৰাইণ্ডাৰত দি ল'ম অলপমান নিমখ দি দিওঁ অলপমান নিমখ দিম অলপমান পানীটো জাল দিছোঁ জাষ্ট অলপ লাইট কেঁচা গোন্ধ যোৱালৈকে ফ্ৰাই কৰি লওঁ অলপমান ৰঙা পৰিবলৈ মচলা বৰণা হ'ব লাগিব বিলাহীখিনি অকণমান কৰিলে মই গ্ৰাইণ্ড কৰি লওঁ মাছখিনি ফ্ৰাই কৰি লওঁ তাৰপিছত মই কেনেকৈ তৰকাৰীখন বনাওঁ দি আছোঁ আৰু মই একো দিয়া নাই ধুনীয়াকৈ সিজি গ'ল ফ্ৰাই কৰি
নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে অতি সহজে চাব পাৰে পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ আজিলৈ